आसामनि सोलोंथाइ बिफाना गंफ्रोमबो फरायसालिखौनो स्मार्ट क्लास बानायनांगौनि खोथा बुंबोगासिनो दङ। गथ'साफोरा गोग्गो सोलोंथाइ मोननांगौनि थाखाय सरकारा गुबुन गुबुन हाबाफारिफोर लाबोगासिनो दं। बे एखे समावनो बर' बिजोंनि गुदि फरायसालिनि फोरोंगिरिफोरा जेंना जेंगोनानि गेजेरजों सौसिबोगासिनो दं। बर' बिजोंनि फरायसालिफोराव दासिमबो गंसे फरायसालियाव सासेल' फोरोंगिरियानो मोनबा थाखोनि फरायसाफोरखौ हारसिङैनो फोरोंनांगौ जाबोदों। सासे फोरोंगिरिया गां 25 आयदाफोरखौ 5 घन्टानि गेजेराव फोरोंनांगौआ जाथाव नङा। जायनि थाखाय बर' बिजोंनि फ्राय फरायसाफोरानो गोग्गो सोलोंथाइनिफ्राय जानगाराव थाबोनांदों। जाय समाव सासे गथ'साया गोग्गो सोलोंथाइ आरजिनायनि गुबै लामाखौ मोननांगौ, बे समाव फोरोंगिरिया गोग्गो सोलोंथाइ होनो हायाब्ला सासे गथ'साया इयुनाव गावनि जिउआव माबोरै गोग्गो सोलोंथाइ आरजिनो हानो? बर' बिजोंनि गुदि फरायसालिनि फोरोंगिरिफोरनि जेंनाखौ लानानै खौरां बिजोङाव बुंथिदों दि बर' बिजोङाव दासिमबो फोरोंगिरिनि जेंनाया सुस्रांजायाखै। बर' बिजोंनि फरायसालियाव फराय बिजाबनि जेंना, फरायसालिनि इसिं दाथायारि जेंनाफोरखौ सरकारा सुस्रांना होआखै। बर' बिजोंनि गुदि फरायसालिनि फोरोंगिरिनि थाखाय आलादा फोरोंगिरि उदायथि आनजाद लानांगौ होननानै अल बड' प्राइमारि टिचार एस'सिएशनआ सरकारखौ दाबि दैखांबोदों। नाथाय सरकारा बेनि राहाफोरखौ लानाय जायाखै। दानिया फैदो धेमाजि जिल्ला अल बड' प्राइमारि टिचार एस'सिएशननि आफादगिरि सुशील बसुमतारीनिफ्राय जेंनानि सोमोन्दै मिन्थिना लानि। আমাৰ বড়ো ভাষাত ইতিমধ্যে আমাৰ বড়ো মিডিয়ামৰ সম্পৰ্কে আমাৰ জিলা তথা আমাৰ অসমত শিক্ষাৰ অৱস্থা কি হৈ আছে সেইটো অলপ আলোচনা কৰা হৈছিলে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, নিখিল বড়ো শিক্ষক সন্থাই এই কেন্দ্ৰীয় সমিতিৰ মাজত অনেক অসমৰ জিলাসমূহে একেলগে নাছিলে বা কিছুমান জিলাসমূহে আমাৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগসূত্ৰ ৰখা নাছিল। এতিয়া আমি যোৱা গৰম বন্ধ জুলাই মাহত মুঠ 18 দিন একেৰাহে আমি গোটেই অসমত জিলাসমূহৰ সমিতিৰ লগত আমি যোগসূত্ৰ ৰাখিছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত সবিন চৰকাৰী আৰু একেটাৰ লগৰীয়াসকলে, সমিতিৰ লগৰীয়াসকলে, কৰ্মীসকলে একেৰাহে 14 তাৰিখৰ পৰা 31 তাৰিখলৈকে গোটেই অসমৰ জিলাসমূহত গৈ জিলা সমিতিসমূহৰ লগত আলোচনা কৰিছে আৰু আলোচনা কৰি নতুন সমিতি গঠন কৰি আমি কেন্দ্ৰীয় সমিতিৰ লগত গোটেই জিলা সমিতিটো আনিব পাৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছতে যিসকল জিলা সমিতিয়ে সেইদিনা বা গৰম বন্ধৰ দিনা যোগসূত্ৰ ৰাখিব পৰা নাছিলে বা যোগাযোগ কৰিব পৰা নাছিলে বা জিলা সমিতি গঠন কৰিব পৰা নাছিল, সেইসমূহ জিলা সমিতিয়ে পৰৱৰ্তী সময়ত সিহঁতে কেন্দ্ৰীয় সমিতিৰ লগত যোগসূত্ৰ ৰাখি আমাৰ হাতত কেন্দ্ৰীয় সমিতিৰ হাতত এতিয়া জিলা সমিতি গঠনৰ সম্পৰ্কে আমাক জনাইছে। আৰু আমি দেখিছোঁ বৰ্তমান আমাৰ ধেমাজি জিলাই নহয়, গোটেই অসমতেই আমাৰ বড়ো মাধ্যমৰ শিক্ষা দিবলৈ যথেষ্ট অসুবিধাৰ আমি সন্মুখীন হৈছোঁ। কিয়নো আমি দেখাত অসমতেই নিখিল অসমতেই আমাৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ মাত্ৰ এজনীয়া শিক্ষকৰ লগত মানে শিক্ষা দান দিবলগীয়া হৈছে। আমি দেখিছোঁ প্ৰায় 2জনীয়া শিক্ষক একেবাৰে কম, আৰু প্ৰায় বিদ্যালয়সমূহত এজনকৈ শিক্ষকে বৰ্তমান শিক্ষাদান দি আছে। এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ এজন মানুহে 25টা ছাবজেক্ট 25টা বিষয়ত শিক্ষাদান দিওঁতে কিমান অসুবিধা আহিব পাৰে এইটো সকলোৱে জানিব পাৰে, সকলোৱে গম পায়। গতিকে এই ক্ষেত্ৰত আমি অনুৰোধ কৰিছোঁ, আমাৰ বড়ো সাহিত্য সভা আছে, কেন্দ্ৰীয় সমিতি, জিলা সমিতি, তাৰপিছতে আমাৰ জাতীয় মেৰুদণ্ড হিচাপে ছাত্ৰ সংগঠন আছে এপছু, এইসকলক আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ এই শিক্ষাৰ যিটো দুৰৱস্থা যে প্ৰতিখন বিদ্যালয়ত এজনকৈ শিক্ষকে শিক্ষাদান দিবলগীয়া এই দুৰৱস্থাটো যাতে চৰকাৰৰ লগত যোগসূত্ৰ ৰাখি প্ৰতিটো বিদ্যালয়ত বড়ো মাধ্যমৰ বিদ্যালয়সমূহত
দুজনীয়া কৰা বা বিষয় হিচাপে শিক্ষক নিযুক্তি কৰা এই ক্ষেত্ৰত আমি চৰকাৰৰ লগত আলোচনা কৰি এইখিনি দুৰৱস্থা দূৰ কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় সমিতি তথা জিলা সমিতিয়ে অনুৰোধ কৰিছোঁ। তাৰপিছতে কেন্দ্ৰীয় সমিতি আমাৰ অল বড়ো প্ৰাইমেৰী টিচাৰ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে চৰকাৰক আমি অৱগত কৰিছোঁ বা স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ কিছুমান পইণ্টৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমাৰ দাবীটো আছে। সেইটো কাৰণে আমাৰ অসমৰ যিটো চিফ মিনিষ্টাৰ আৰু কমিশ্যনাৰ ছেক্ৰেটাৰী টু দ্য গভ অফ আছাম এলিমেণ্টাৰী এডুকেশ্যনৰ কমিশ্যনাৰ একোটোকে আমি সেই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমাৰ স্মাৰকপত্ৰত আছে কেইটামান দাবী আছে। সেই দাবীসমূহ হ'ল ছেপাৰেট টেট ফৰ বড়ো মিডিয়াম টিচাৰ। যিহেতু টেটৰ বাহিৰে শিক্ষক নিযুক্তি দিয়াটো অতিকেই মানে জটিল বৰ্তমান, গতিকে আমাৰ বড়ো মিডিয়ামৰ শিক্ষক তৈয়াৰ কৰিবলৈ হ'লে স্পেচিয়েলি এটা ছেপাৰেট টেট মানে কৰিব লাগে। তাৰ কাৰণে আমি সেইটো দাবী দিছোঁ। তাৰপিছত ছিংগল টিচাৰসমূহ কেনেকৈ কৰিলে আমাৰ এই দুৰৱস্থা ছিংগল টিচাৰৰ অৱস্থাটো আমি দূৰ কৰিব পাৰোঁ, তাৰ কাৰণে ছল্ভ দ্য ছিংগল টিচাৰ প্ৰব্লেম, এই কথাটো আমি দাবী দি পেলাই স্মাৰকপত্ৰত উল্লেখ কৰা আছে। তাৰপিছতে স্পেচিয়েল ওৱান ইংলিছ টিচাৰ এপইণ্টমেণ্ট, যে ইতিমধ্যে প্ৰায় প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিছে, কিন্তু স্পেচিয়েলি ইংলিছ বিষয়ত শিক্ষাদান দিবৰ কাৰণে ল'ৰা ছোৱালীক উচিত শিক্ষা দিবৰ কাৰণে স্পেচিয়েলি ইংলিছ টিচাৰ আমাক প্ৰয়োজন আছে। গতিকে ইয়াত আমি এই দাবীটো আমি ইয়াত মানে সন্নিৱিষ্ট কৰি দিছোঁ যে স্পেচিয়েল ওৱান ইংলিছ টিচাৰ এপইণ্টমেণ্ট কৰি দিব লাগে। তাৰপিছতে আমি সকলো মানুহে গম পায় ছাত্ৰ ছাত্ৰীৰ কাৰণে MDMৰ ব্যৱস্থা কৰিছে, সঁচা কথা। এই ডাইনিং হল বনাইছে, পাকঘৰ বনাই দিছে, সেইটো সঁচা কথা। কিন্তু এই আমাৰ ল'ৰা ছোৱালীবিলাকে বিদ্যালয় ঘৰত খাব নে চোতালত খাব নে বাৰান্দাত খাব? যেতিয়া ৰ'দ দিব, যেতিয়া বৰষুণ দিব, সেই অৱস্থাত ল'ৰাবিলাকে থিয় ভাত খাব লগা হয় MDMৰ ক্ষেত্ৰত। গতিকে এই ক্ষেত্ৰত আমি আমাৰ স্মাৰকপত্ৰ সন্নিৱিষ্ট কৰিছোঁ ডাইনিং হল কনষ্ট্ৰাকশ্যন attaching with kitchen for convenience of student ফুডিং, ইয়াকো আমি সন্নিৱিষ্ট কৰি দিয়া হৈছে। তাৰপিছতে 4 নম্বৰ আমি দাবী দিছোঁ ক্লাছ ৱাইজ শিক্ষক নিযুক্তি নাপালে এজনীয়া শিক্ষকে 25টা ছাবজেক্ট এটা বিদ্যালয়ত শিক্ষাদান দিয়াটো যথেষ্ট নহয়, আৰু সেইটো কাৰো ক্ষমতা নাই এজন শিক্ষকে 25টা ছাবজেক্ট ভালকৈ শিক্ষাদান দিয়াত। গতিকে ক্লাছ ৱাইজ যদি টিচাৰ এপইণ্টমেণ্ট দিয়া হয় তেতিয়াহ'লে এইটো যথেষ্ট উপকাৰ হ'ব আমাৰ কাৰণে আৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল হ'ব। গতিকে চৰকাৰক আমি দাবী দিছোঁ যে প্ৰতিটো বিদ্যালয়ত ক্লাছ ৱাইজ শিক্ষক যদি নিযুক্তি দিব পাৰে তেতিয়াহ'লে আমাৰ অসম তথা ভাৰতত যেই নহওক সেইখন বিদ্যালয়ৰ ক্লাছ ৱাইজ টিচাৰ যদি এপইণ্টমেণ্ট পোৱা হয় তেতিয়াহ'লে শিক্ষাৰ উন্নতিৰ লাভ হ'ব। সেইটো কাৰণে আমি সেই 4 নম্বৰ দাবীটো ইয়াত সন্নিৱিষ্ট কৰি দিছোঁ। তাৰপিছত 5 নম্বৰ আমি দাবী দিছোঁ যে আমাৰ বড়ো মাধ্যমৰ ক্ষেত্ৰত প্ৰায় টেক্সটবুকটো ল'ৰা ছোৱালী ইনৰলমেণ্ট হিচাপতো মানে কিবা দিয়ে, ফ্ৰী টেক্সটবুক দিয়ে, কিন্তু এই ক্ষেত্ৰত আমি দেখা পাওঁ যে যথেষ্ট বিসংগতি হোৱাটো আমি দেখি পাইছোঁ যে আমাৰ ল'ৰা ছোৱালী যিমানখিনি আমি ইনৰলমেণ্ট পঠিয়াই দিওঁ সেইমতে ল'ৰা ছোৱালীৰ এগেইনষ্টত ফ্ৰী টেক্সটবুকটো যোগান নহয়। গতিকে সেইটো ফ্ৰী টেক্সটবুকবিলাক যথেষ্ট মানে যোগান ধৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ইয়াৰ লগতে কিছুমান কাৰিকুলাম আমি এছামিজ মাধ্যমত ল'ৰা ছোৱালীবিলাকৰ কাৰণে কাৰিকুলামৰ ক্ষেত্ৰত যথেষ্ট বাহিৰা কিতাপ
যোগান ধৰা আমি দেখি পাইছোঁ কিন্তু আমাৰ বড়ো মাধ্যমৰ কো কাৰিকুলামৰ পাঠ্যপুথি যোগান ধৰা আমি দেখা নাপাওঁ ধৰক কিছুমান টেবুল বুক নেওতাৰ ক্ষেত্ৰত আৰু কিছুমান এক্সাৰচাইজ বুক এক্টিভিটিজ লেজেণ্ডাৰী বুক এইবিলাকে যথেষ্ট অসমীয়া মাধ্যমত যোগান ধৰা হৈছে কিন্তু আমাৰ বড়ো মাধ্যমত সেইখিনি কিতাপসমূহ যোগান ধৰা আমি দেখি পোৱা নাই গতিকে তাৰ কাৰণেও আমি চৰকাৰক ধৰিছোঁ চৰকাৰক অনুৰোধ কৰিছোঁ যাতে বড়ো মাধ্যমতো যেহেতু বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীও এজন অসমৰে নাগৰিক ভাৰতৰে নাগৰিক সেইসকল ছাত্ৰ ছাত্ৰীও এজন উচিত শিক্ষা লোৱাৰ যাতে মানে সুবিধা পাওক তাৰ কাৰণে মই চৰকাৰক অনুৰোধ কৰিছোঁ যে প্ৰি টেক্সট বুকছ যোগান ধৰাত যথেষ্ট আমাৰ বড়ো মাধ্যমৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণেও এইখিনি যোগান ধৰিলে যথেষ্ট ভাল হ'ব বুলি আমি আশা কৰিছোঁ धेमाजि जिल्लानि सिङाव बर' बिजोंनि फोरोंगिरि आरो फरायसालिनि जेंनानि सोमोन्दै मिरु दुलाराय बर' गुदि फोरोंगिरि आफादनि सोद्रोमा दयाराम बसुमतारिनिफ्राय मिथिनानै लानि दुलाराय बर' गुदि फोरोंगिरि हिसाबै जोङो दासान्दि जोंनि आसामाव माखासे जिल्ला दङमोन जेरावनोखि बर' फोरोंगिरि दङ नाथाय दुलाराय बर' फोरोंगिरि आफादजों बिथांमोनहा लोब्बा गैयामोन दा बै जिल्लाफोरनि फोरोंगिरिफोरखौ जोङो खौसेयाव लाबोनो थाखाय थांनाय आगस्ट दानाव प्राय 18 सान जोङो मबिलाइजेसन खालामदों आरो बिथांमोनखौ जोङो दा आफाद दानानै बे मिरु फोरोंगिरि आफादजों सरजाबफानो हादों दासिमथ' जोंनियाव धेमाजि जिल्लायाव गं 120 गुदि फरायसालि दङ बिनि गेजेराव जेंना होनोब्ला गोबां जेंना दङ बिसेसকৈ फोरोंगिरिनि जेंना दा गं 120 फरायसालिनि गेजेराव प्राय 70 फरायसालियावनो सिंगल टिचार जाना दङ सासेल' फोरोंगिरि दा दिनैनि मुगायाव सुबुंनि जिथुनिखि थांना थानायनि स्टेन्डार्ड बे जोबोद सोलायबोगासिनो दं लिभिंहुडा गतिके बेजों फेर मारिनो थाखाय जोंनि सोलोंथाइनि जिथुनिखि स्टेटास बे माने बहुतखिनि गोजौ जानांगौमोन नाथाय सासे फोरोंगिरिया मोनबा क्लासाव सोलोंथाइ बा फोरोंनायाबो जथेस्थ माने चेलेन्ज जानानै फैदों दा बिनि थाखाय गभर्नमेन्टनि आखायावबो दासिम माने फोरोंगिरि होनायनि जेबो माबा बेबस्था गैया बा जोंबो बिदि जिबायदि सोलोंथाइ होनांगौमोन गथ' गथायफोरखौ बेबायदि जोङो होनो हायाखै बेखौ जोंनि बर'नि जिथुनिखि माहारियारि आफादफोर हमना ला बर' थुनलाइ आफाद बा फरायसा आफाद बिथांमोना गभर्नमेन्टजों सावरायनांगोन जाहाथे बे सासेल' फोरोंगिरि थानायाव मोनफ्रोमबो क्लासावनो साफा साफा माने फोरोंगिरि होनायनि बेबस्था खालामो अब्लासो जोङो बे जेंनानिफ्राय जोङो बारग'नो हागोन